channel Creativity with Kobita আপোনালোক সকলোকে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে মাঘ বিহু। আজি মাঘ বিহুৰ উৰুকা। আজি আমাৰ গোটেই সকলোবিলাকে মিলি ভোজ ভাত খায়। আমি পিছে খোৱা নাই, আমি ঘৰকেইটাই খাম। মাহঁতে বনাই আছে, ময়ো অলপ সহায় কৰি দি আছোঁ। সো আপোনালোকক দেখাম আজি কি আইটেম আছে কি, আৰু কালিলৈও আপোনালোকক দেখুৱাম মাঘ বিহুৰ উদযাপন আমি কেনেদৰে কৰোঁ কি গোটেইখিনি চাই থাকিব। হেল্ল' গাইজ, আজি হৈছে 1 মাঘ। আমি আহিছোঁ আজি মন্দিৰলৈ, মানে 1 মাঘত বা মাঘৰ মাহত মন্দিৰ আহিলে ভাল বুলি পাইছোঁ। আজি আমি মন্দিৰ আহিছোঁ, মনসা মন্দিৰ। তো আপোনালোকক দেখাম মনসা মন্দিৰৰ ভিতৰত কোন কোন আহিছোঁ, আৰু মন্দিৰটো আপোনালোকক দেখাম। এয়া হৈছে মনসা মন্দিৰৰ গেটটো। ভিতৰলৈ গৈ আছোঁ আমি এতিয়া। পৰিৱেশটো দেখিবলৈ বহুত বেছিয়ে ধুনীয়া লাগে, আৰু আজি মানুহ বহুত হৈছে, ভণ্টি আহিছে। তাৰপিছত এয়া এইটো মন্দিৰটো বহুত বেছিয়ে মাহাত্ম্য থকা বুলি কয়, তো চবে আহে আৰু এয়া আহি আছে ইফালে। এয়া মানুহ চাওক, কিমান গাড়ী গোটেই গাড়ী ভৰ্তি হৈছে। এনেকৈ ডাঙৰ ডাঙৰ খুঁটাবিলাকত সাপৰ এগৰাই আছে। ইফালে মানুহ চাৰিওফালে। জাবৰ জোঁথৰ পেলাবলৈ ইয়াত এও দি দিছে। চাওক মানুহ গেটটো বন্ধ কৰিছে, এতিয়া 12টা বাজিছে, তো অলপ পিছত খুলি দিব। আৰু এতিয়া আমি সেৱা কৰিলোঁ। এতিয়া যাওঁগৈ। মন্দিৰটো সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া। ইফালে আৰু নতুনকৈ মন্দিৰ বনাই আছে। মন্দিৰটোত মানে ইয়াতে এটা পুখুৰী আছে, তো তালৈ আহিছোঁ। ভণ্টিটো কেনে লাগিছে? ভাল লাগিছে। ভাইটিহঁতো আহিছে, কিন্তু সিহঁতে ইমান ঘূৰি ফুৰি ভাল নাই। তো আমাক থৈ দি কৈছে তহঁতে যিমান যি কৰ, আমি গাড়ীত আছোঁ ধৰি পেলাই। তো আপোনালোকক দেখালোঁ আৰু কিহত আহিছোঁ কি গোটেইখিনি ভাল নালাগব ন। ইয়াতে গোটেই দোকানবিলাক মানুহবিলাকে এনেকৈ ইয়াৰ পৰা চাকি বন্তি কৰে। আমি এতিয়া আহি পালোঁ মন্দিৰৰ পৰা, আৰু মাৰ কাৰণেও লৈ আহিছোঁ। আমিও খোৱা লোৱা কৰি লওঁতো ইয়াতে এণ্ড কৰোঁ। ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকেও জনাব আপোনালোকৰ মাঘৰ ফাৰ্ষ্ট দিনটো ক'ৰবাত গ'লনে, আৰু যোৱা নাই যদিও কি কৰিলে গোটেইখিনি।